নমস্কাৰ বন্ধু বান্ধৱীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আসাম ডাইৰেক্ট এক্সামৰ বাবে আসামিছৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ বিষয়ে আলোচনা কৰা হ'ব। আজিৰ প্ৰথমটো কোৱেশ্চন হ'ল অসম এছ'চিয়েশ্যনৰ প্ৰথম উপসভাপতি কোন আছিল? মহেন্দ্ৰ বৰঠাকুৰ, জগন্নাথ বৰুৱা, জগদীশ হাজৰিকা, নগেন্দ্ৰ গোস্বামী। আৰু বন্ধুসকল ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি, জগন্নাথ বৰুৱা আছিল অসম এছ'চিয়েশ্যনৰ প্ৰথম উপসভাপতি। সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল? চন্দ্ৰকান্ত হাজৰিকা, নীলমণি গোস্বামী, যতীন্দ্ৰনাথ দুৱৰা, খগেন মহন্ত। শুদ্ধ এনসাৰটো হ'ব অপশ্যন চি, যতীন্দ্ৰনাথ দুৱৰা আছিল সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? পদ্মনাথ গোহাঁই বৰুৱা, যোগেন্দ্ৰনাথ হাজৰিকা, গোপীনাথ বৰদলৈ, ৰঘুৰাম বৰঠাকুৰ। আৰু বন্ধুসকল ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ, পদ্মনাথ গোহাঁই বৰুৱা আছিল অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি। অসমীয়া আলোচনী জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? লক্ষ্মীনাথ বেজবৰুৱা, ৰঘুনাথ চৌধুৰী, আনন্দ চন্দ্ৰ বৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা। আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন ডি, চন্দ্ৰকুমাৰ আগৰৱালা আছিল জোনাকী কাকতৰ প্ৰথম সম্পাদক। অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা বুলি কাক কোৱা হয়? বৈকুণ্ঠদেৱ, ভট্টদেৱ, ৰামদেৱ, কামদেৱ। আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি, ভট্টদেৱক অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হ'ল প্ৰথম অসমীয়া চনেট কবিতাটোৰ নাম কি? মৰমৰ ককাইদেউ, মৰমৰ জীয়ৰী, প্ৰিয়তমাৰ চিঠি, আঘোণৰ কুঁৱলী। আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন চি, প্ৰিয়তমাৰ চিঠি প্ৰথম অসমীয়া চনেট কবিতা। নেক্সট কুৱেশ্যনটো হ'ল কীৰ্তন ঘোষা পুথিখন কোনে ৰচনা কৰিছিল? শংকৰদেৱ, মাধৱদেৱ, মাধৱ কন্দলী, ভট্টদেৱ। আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ, শংকৰদেৱে কীৰ্তন ঘোষা পুথিখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? 1817 চনত, 1827 চনত, 1917 চনত, 1927 চনত। শুদ্ধ এনসাৰটো হ'ব অপশ্যন চি, 1917 চনত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হয়। ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল? আনন্দৰাম বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, গোপীনাথ বৰদলৈ, মহেন্দ্ৰ বৰঠাকুৰ। শুদ্ধ এনসাৰটো হ'ব অপশ্যন চি, গোপীনাথ বৰদলৈ আছিল ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া। নেক্সট কুৱেশ্যনটো হ'ল অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? যোৰহাট, ডিব্ৰুগড়, গুৱাহাটী, ধেমাজি। শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ, যোৰহাট অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় অৱস্থিত। অসমীয়া চুটিগল্পৰ জনক বুলি কাক কোৱা হয়? চন্দ্ৰকান্ত সন্দিকৈ, চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, নৱকান্ত বৰুৱা। শুদ্ধ এনসাৰটো হ'ব অপশ্যন চি, লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয়। আঘোণৰ কুঁৱলী শীৰ্ষক কবিতাটো কোনে ৰচনা কৰিছিল? হৰেকৃষ্ণ ডেকা, হলিৰাম বৰুৱা, কেশৱ মহন্ত, মহেন্দ্ৰ বৰা। বন্ধুসকল ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন চি, কেশৱ মহন্তই আঘোণৰ কুঁৱলী শীৰ্ষক কবিতাটি ৰচনা কৰিছিল। ৰামধেনু আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল? দেৱকান্ত বৰুৱা, মহেশ্বৰ নেওগ, লক্ষ্মীনাথ বেজবৰুৱা, নীলমণি ফুকন। ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি, মহেশ্বৰ নেওগ আছিল ৰামধেনু আলোচনীৰ প্ৰথম সম্পাদক। নেক্সট কুৱেশ্যনটো হ'ল বনকুঁৱৰী নামৰ কবিতাটোৰ ৰচক কোন আছিল? চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, মহেশ্বৰ নেওগ। আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ, চন্দ্ৰকুমাৰ আগৰৱালা আছিল বনকুঁৱৰী কবিতাটোৰ ৰচক।
প্ৰথম অসমীয়া চলচ্চিত্ৰটোৰ নাম কি? ইন্দ্ৰমালতী, জয়মতী, ভাইটি, ৰহাঘৰ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, জয়মতী আছিল প্ৰথম অসমীয়া চলচ্চিত্ৰ। নেক্সট কুৱেশ্যনটো হ'ল প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী কিমান চনত মুক্তি লাভ কৰিছিল? 1835 চনত, 1845 চনত, 1935 চনত, 1945 চনত। আৰু বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু যদিহে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক, কমেণ্টছ আৰু বিভিন্ন বন্ধুসকললৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।